হিন্দু ধৰ্মক মা তুলসী গছজোপাক ইয়াক শ্ৰদ্ধা আৰু অতি বিশেষ বুলি গণ্য কৰা হয়। তুলসী উদ্ভিদৰ ৰূপ হ'ল দেৱী লক্ষ্মী। মা তুলসীক পূজা কৰি থাকোঁতে এই 5টা কথা মনত ৰাখিব। জীৱনৰ প্ৰতিটো বাধা আঁতৰি যাব। আজিৰ এই ভিডিঅ'ত মই আপোনালোকক ক'ম মা তুলসীক পূজা কৰি থাকোঁতে কোনকেইটা কথা মনত ৰাখিব লাগে, যি কথা মনত ৰাখিলে জীৱনৰ প্ৰতিটো বাধা আঁতৰি যাব। নমস্কাৰ, মই ডিম্পল নাথ। আপুনি শুনি আছে বিমতি সুতিত। আমাৰ ভিডিঅ'সমূহ যদি চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আৰু তথ্যসমূহ আপোনালোকৰ মাজলৈ যাবলৈ আপোনালোকে ভিডিঅ'ৰ মাজতে ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি বেল আইকনটোত ক্লিক কৰি থ'ব। ধন্যবাদ। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মা তুলসীক পূজা কৰি থাকোঁতে এই 5টা কথা মনত ৰাখিব। জীৱনৰ প্ৰতিটো বাধা আঁতৰি যাব। তুলসী উদ্ভিদ ভগৱান বিষ্ণুৰ অতি প্ৰিয়। সেইবাবেই তাৰ এটা নাম হৰিপ্ৰিয়া। ঘৰে ঘৰে এজোপা তুলসী গছ থকাৰ বাবে নিয়মিতভাৱে পূজা কৰা হয়। বিশ্বাস কৰা হয় যে তুলসীত পানী দিয়া আৰু নিয়মিতভাৱে পূজা কৰা ঘৰবোৰত সদায় সুখ, সমৃদ্ধি আৰু তাত দেৱী লক্ষ্মী বাস কৰে। হিন্দু ধৰ্মত তুলসী উদ্ভিদ ইয়াক শ্ৰদ্ধা আৰু অতি বিশেষ বুলি গণ্য কৰা হয়। তুলসী উদ্ভিদৰ ৰূপ দেৱী লক্ষ্মী। ইয়াৰ বাহিৰেও তুলসীৰ পাতৰ বহুতো ঔষধি গুণ আছে। তুলসী উদ্ভিদ পূজা আৰু ৰখাৰ দ্বাৰা ঘৰৰ পৰা সকলো ধৰণৰ নেতিবাচক শক্তি পলাই যায়। নিয়মিতভাৱে তুলসী উদ্ভিদ পূজা কৰিলে সকলো ধৰণৰ কামনা পূৰণ হয়। তুলসী উদ্ভিদত 3 দেৱতাৰ বাসস্থান বুলি বিশ্বাস কৰা হয়। তুলসী পূজা কৰি সকলো দেৱ-দেৱী সোনকালে সুখী হয়। কিছুমান ঘৰত প্ৰায় বিপদ, দৰিদ্ৰতা আৰু নেতিবাচক শক্তি প্ৰৱেশ কৰে বুলি বিশ্বাস কৰে। তাত এজোপা তুলসী গছ ৰোপণ কৰি নিয়মীয়াকৈ পূজা কৰিলে এই সকলোবোৰ কথা নাইকিয়া হৈ যায়। তুলসী গছত পানী দি পুৱা আৰু গধূলি দীপ জ্বলাই ঘৰত সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে আৰু দেৱী লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ আশীৰ্বাদ লাভ কৰে। তুলসী পূজাৰ সময়ত যদি আপুনি তুলসী মন্ত্ৰ জপ কৰে তেন্তে সকলো ধৰণৰ আৰ্থিক সমস্যা দূৰ হৈ যায়। মন্ত্ৰটো হ'ল মহাপ্ৰসাদ জননী সৰ্ব সৌভাগ্য বৰ্ধিনী অধিব্যাধি হৰা নিত্যম তুলসী ত্বম নমস্তুতে। তুলসী পূজাৰ সময়ত কিছুমান কথা মনত ৰখা উচিত। শাস্ত্ৰমতে একাদশী, দেওবাৰ, সংক্ৰান্তিৰ দিন আৰু সন্ধিয়া তুলসীৰ পাত ছিঙিব নালাগে। তুলসী গছৰ পৰা পাত ছিঙি থাকোঁতে কেতিয়াও নখ ব্যৱহাৰ কৰিব নালাগে, বৰঞ্চ আঙুলিৰ মূৰ ব্যৱহাৰ কৰি ছিঙিব লাগে। তুলসী পাত ভগৱান বিষ্ণু, শ্ৰীকৃষ্ণ আৰু হনুমানজীৰ পূজাত ব্যৱহাৰ কৰিব লাগে, কাৰণ এই দেৱতা তুলসী পাত অৰ্পণ কৰিলে সন্তুষ্ট হয়। ভগৱান শিৱ আৰু ভগৱান গণেশৰ পূজাত তুলসী পাত ব্যৱহাৰ কৰাটো নিষিদ্ধ বুলি গণ্য কৰা হয়। গতিকে ভুলতো তেওঁলোকক তুলসী পাত আগবঢ়াব নালাগে। তুলসী গছ গা নোধোৱাকৈ স্পৰ্শ কৰিব নালাগে। এনে কৰিলে উদ্ভিদ শুকাই যায় আৰু পাপৰ দোষী হয়। গতিকে তুলসী গছ গা ধোৱাৰ পিছতহে স্পৰ্শ কৰিব লাগে। হিন্দু ধৰ্মত তুলসী উদ্ভিদ অতি পবিত্ৰ বুলি গণ্য কৰা হয়। ঘৰত ৰোপণ কৰি পূজা কৰিলে শুভ বুলি গণ্য কৰা হয়। তুলসী পূজা কৰিলে বহু উপকাৰ পোৱা যায়। তুলসী উদ্ভিদত মাতৃ লক্ষ্মীৰ বাসস্থান বুলি ধাৰণা কৰা হৈছে। সেয়েহে ইয়াক পূজা কৰিলে ঘৰত ধন সম্পত্তি আৰু সমৃদ্ধি পোৱা যায়। তুলসী উদ্ভিদে ঋণাত্মক শক্তি আঁতৰাই ঘৰত ধনাত্মক শক্তি সুমুৱাই নিয়ে। তুলসীৰ পাত ঔষধিৰ গুণেৰে ভৰপূৰ।
এইবোৰ সেৱন কৰিলে বহু ৰোগৰ পৰা সকাহ পোৱা যায়। তুলসী ভগৱান বিষ্ণু আৰু মাতৃ লক্ষ্মী দুয়োৰে অতি প্ৰিয়। সেয়েহে ইয়াক পূজা কৰি ভগৱান বিষ্ণু আৰু মাতৃ লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰে। তুলসী পূজা কৰিলে আধ্যাত্মিক বিকাশ হয় আৰু মন শান্ত হৈ থাকে। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি কাষতে থকা বেল আইকনটোত ক্লিক কৰি দিব। ধন্যবাদ।